দা দাদা দা কোন নো গেছি এই পানী এক গিলাচ লাগছিলে গেছি কোন নো কি লাগে কে আসিয়া কি করবি আসিয়া মই বহুত গৰম তাৰমানে বহুত কষ্ট হৈছে আহোঁতে অলপমান এক গিলাচ পানী হ'বনে পানি নহয় দেদা চৰপাতে আনো ভালেই হ'ব দে তে গৰমত আৰু চৰপাত হ'লেতো মইতো আৰু ভালেই পাওঁ বহুত গৰম এনেই আনা তে চৰপাত এক গিলাচ লৈ আহ ৰবা তেনে মই আনি আছো ৰবা দাই অলপ থেংক ইউ ভাল লাগছে আৰু লাগব নেকি দাদা লৈ আৰু এক বাটি লৈ আৰু এক বাটি দাদা অলপ আৰু লাগিব নেকি এমান চৰপাত আছে তহঁতৰ কালি ৰাতি মানে আমি খাব মন ছিলো বনাতে নিমি এটা পৰি কেনে মৰি গৈছিল তাতেই বসছি নিমি তাতে মৰি গৈছিল ৰাতিতে হয় মোক তাৰমানে নিমি মৰা সেই চৰপাত খচিয়া হয় আমিতো নাখাওঁৱেই কি মোক নিমি মৰা চৰপাত খচিয়া এই তহঁতৰ বাটি আমাৰ নহয় আধা দেৱা বাতি দলে দিছি কি মোক খাব দেও বাটি দি খচি চৰপাত খলা তলে মই কি আসলো Hi guys, আপনারা ভিডিওটো ভাল পালে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু